হাওৰাঘাটত অগ্নি আৰু আপাতকালীন সেৱা আস্থানৰ 1.5 কোটি টকীয়া নৱনিৰ্মিত ভৱন উদ্বোধন কৰিলে মন্ত্ৰী চুমৰংহাঙে। ৰাজ্যৰ সহযোগিতা আমাৰ সদায় কাম্য। এডিজিপি লৰুলাংছৰ ৰাংচিনা চাৰ্প সাংস্কৃতিক প্ৰেক্ষাগৃহত পূব কাৰ্বি আংলং মহিলা মৰ্চাৰ প্ৰথম কাৰ্যনিৰ্বাহক সভা। মুখ্য অতিথি হিচাপে অংশ লয় মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে। নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 বাতিলৰ দাবীত বোকাজানত গণভিক্ষোভ। বিভিন্ন দাবী শ্লোগানেৰে উত্তাল বোকাজান চহৰৰ ৰাজপথ। নমস্কাৰ, অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো। ষ্টুডিঅ'ত মই সঞ্চয়িতা তেৰণপি আগবাঢ়িছো প্ৰথমটো খবৰলৈ। বহু প্ৰতীক্ষাৰ অন্তত কাৰ্বি আংলং জিলাৰ হাওৰাঘাটত অৱশেষত মুকলি কৰা হ'ল অগ্নি আৰু আপাতকালীন সেৱা আস্থানৰ স্থায়ী কাৰ্যালয়। সোমবাৰে পাৰ্বত্য এলেকা উন্নয়ন আৰু খনি দপ্তৰৰ মন্ত্ৰী চুমৰংহাঙে এই আস্থানৰ নৱনিৰ্মিত ভৱনটি আনুষ্ঠানিক উদ্বোধন কৰে। এডিজিপি ভাস্কৰজ্যোতি মহন্তৰ উপস্থিতিত হাওৰাঘাটবাসী ৰাইজৰ দীৰ্ঘদিনীয়া অভাৱ পূৰণৰ অৰ্থে উক্ত আস্থানৰ 1.5 কোটি টকীয়া ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ভৱনটি আনুষ্ঠানিক মুকলি কৰি চুমৰংহাঙে কয় যে এয়া ৰাজহুৱা সম্পত্তি আৰু ইয়াৰ সৈতে জড়িত কৰ্মীসকলৰ সৈতে ৰাজ্যৰ সম্পৰ্ক মধুৰ হোৱা উচিত। একেদৰে ভাস্কৰজ্যোতি মহন্তই অগ্নি আৰু আপাতকালীন বিভাগক সদায় ৰাইজৰ সহযোগিতা প্ৰয়োজন বুলি মন্তব্য কৰে। হাওৰাঘাটবাসীৰ সেৱাৰ্থে অসম আৰক্ষীৰ এই সুকীয়া বিভাগটোৰ এটা বৃহৎ দল এতিয়াৰে পৰা নিতৌ 24 ঘণ্টাই হাওৰাঘাটত উপলব্ধ থাকিব। সেৱাৰ মান উন্নত কৰাৰ বাবে হাওৰাঘাট অগ্নি নিৰ্বাহক বাহিনীৰ অত্যাধুনিক ব্যয়বহুল গাড়ীও সোমবাৰৰ পৰা ৰাইজৰ সেৱাৰ্থে উপলব্ধ কৰা হৈছে। অনুষ্ঠানৰ ৰজিতা খুৱাই এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। সভাত মুখ্য সচিবৰ উপৰিও জিলা উপায়ুক্ত মৃদুল কুমাৰ মহন্ত, আৰক্ষী অধীক্ষক SP গাঞ্জালা, হাওৰাঘাটৰ বিধায়ক জয়ৰাম ইংলেগ, স্থানীয় পৰিষদ খনসিং ৰংপি প্ৰমুখ্যে বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে। ইপিনে সাংবাদিকৰে হোৱা বাৰ্তালাপত মন্ত্ৰী ৰংহাঙে কয় যে এইবাৰ মাথো কাৰ্বি আংলঙতেই নহয় সমগ্ৰ ৰাজ্যজুৰি হ'ব ভাল কামৰ পয়োভৰ। বিশেষকৈ ৰাস্তা ঘাটৰ উন্নয়ন হ'ব চকুত লগা। সাব ডিভিজনৰ হেডকোৱাৰ্টাৰবিলাকত এতিয়ালৈকে দিয়া হৈছে। আমাৰ ডিফুটো জিলা সদৰ ঠাই হিচাপে ডিফুত আছে আৰু আমাৰ বোকাজানত আছে। এতিয়া হাওৰাঘাট সাব ডিভিজন নতুনকৈ গঠন কৰা হৈছে, গতিকে হাওৰাঘাট সাব ডিভিজন হাওৰাঘাটতে এইটো আমাৰ এই ফায়াৰ ছাৰ্ভিচ ষ্টেচনটো আমি ইয়াত আৰম্ভ কৰিছোঁ। গতিকে এইটো আমি নতুনকৈ মুকলি কৰিছোঁ আজি হাওৰাঘাটবাসী ৰাইজৰ বাবে শুভ দিন আৰু ভাল দিন। এই ফাইনেন্সিয়েল ইয়েৰত বিত্তীয় বৰ্ষত কিন্তু আমাৰ ৰাস্তা পদূলি যাতায়াতৰ ব্যৱস্থাবিলাক আমি ভালকৈ কাম কাজ কৰি যাম। আপোনালোকে দেখি পাব এইবাৰ বহুত ভাল কাম হ'ব ৰাস্তা পদূলিৰ ক্ষেত্ৰত। আমি বহুত ৰাস্তা আমাৰ ইয়াত বেয়া হৈ আছে আৰু ব্লেক টপিং নহয়, কিন্তু বহুত ৰাস্তা ভাল হ'ব কাৰ্বি আংলং জিলাত বুলি নহয়, গোটেই অসমতে আমাৰ ৰাস্তা পদূলিৰ কাম কাজবিলাক হ'ব। হাওৰাঘাটৰ পৰা গৌতম চন্দা ৰিপৰ্ট, কাট নিউজ। লৰুলাংছৰ ৰাংচিনা চাৰ্প সাংস্কৃতিক প্ৰেক্ষাগৃহত 4 জুনত অনুষ্ঠিত হয় পূব কাৰ্বি আংলং মহিলা মৰ্চাৰ প্ৰথম কাৰ্যনিৰ্বাহক সভা। জিলা বিজেপি মহিলা মৰ্চাৰ এই প্ৰথম কাৰ্যনিৰ্বাহক সভাত মুখ্য অতিথি হিচাপে কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে যোগদান কৰে। মুখ্য অতিথি হিচাপে জিলা বিজেপি মহিলা মৰ্চাৰ প্ৰথম কাৰ্যনিৰ্বাহক সভাত ভাগ লৈ ভাষণত ৰংহাঙে কয় যে পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ শাসনৰ দিনত কাৰ্বি আংলঙত কেইদিনমানৰ পিছতে অসম ৰাজ্যৰ ভিতৰত জাকত জিলিকা এখন জিলা হ'ব। জিলাখনত প্ৰান্তে প্ৰান্তে অভূতপূৰ্ব উন্নয়ন হ'ব। আনহাতে পূব কাৰ্বি আংলং জিলা মহিলা মৰ্চাৰ প্ৰথমটো কাৰ্যনিৰ্বাহক সভাত ৰাজ্যিক বিজেপি মহিলা প্ৰতিনিধি ববিতা বৰা, পূব কাৰ্বি আংলং বিজেপি মহিলা মৰ্চাৰ সম্পাদিকা লীনা তেৰণপি, জিলা মহিলা বিজেপি সভানেত্ৰী সীমা ৰংহাংপিকে ধৰি পৰিষদৰ কাৰ্যনিৰ্বাহক সদস্যবৰ্গ তথা MSC তথা দলীয় বিজেপি কৰ্মী তথা মহিলা কৰ্মীসকল উপস্থিত থাকে।
নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 সাহসীয় দল বিজেপিয়ে কাৰ্যকৰী কৰিবলৈ লোৱাৰ কথাত ৰাজ্য সমগ্ৰ স্থানত যেন প্ৰতিবাদৰ জুই জ্বলি উঠিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তে প্ৰান্তে এই অন্তহীন প্ৰতিবাদৰ জুই দেখিও এই সন্দৰ্ভত এতিয়ালৈ নিৰ্লিপ্ত ভূমিকা পালন কৰা পৰিলক্ষিত হৈছে সাহসীয় দল বিজেপি বুকাজানত ছাত্ৰ সংগঠন আসু আৰু কেএছৰ যৌথ সংগঠনত 4 জুনত উলিওৱা সমদলটিত 6 শতাধিক ছাত্ৰ ছাত্ৰী সচেতন নাগৰিকসকল বাহিৰলৈ ওলাই আহি সহযোগ কৰে এই গণপ্ৰতিবাদত নাগৰিকত্ব সংশোধনী 2016 বাতিল কৰক খিলিঞ্জাক সাংবিধানিক ৰক্ষা কবচ প্ৰদান কৰক ভাৰত বাংলাদেশী সীমান্তত অতি শীঘ্ৰে সিল কৰক অবৈধ বাংলাদেশী বহিষ্কাৰৰ বাবে ভাৰত বাংলাদেশৰ মাজত দ্বিপাক্ষিক চুক্তি স্বাক্ষৰ কৰক আদি বিভিন্ন দাবী স্লোগানেৰে চিঞৰি চিঞৰি বেনাৰ পোষ্টাৰ হাতত লৈ বুকাজান ৰাজপথ উত্তাল কৰে ছাত্ৰ দল এই গণপ্ৰতিবাদত বুকাজানৰ কেইবাজন সচেতন নাগৰিকেও সমৰ্থন আগবঢ়োৱাৰ লগতে সমদলত সহযোগো প্ৰদান কৰে ছাত্ৰ উদ্যোগত কেএছকে আদি কৰি বিভিন্ন দল সংগঠন ৰাইজ মহিলা সংগঠনৰ সহযোগত আজি নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 বিৰোধিতাৰে আমি বুকাজানত আজি গণবিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আমি এই কাৰ্যসূচীৰ জৰিয়তে কেন্দ্ৰীয় তথা অসম চৰকাৰ সকীয়াই দিব বিচাৰিছোঁ তেওঁলোকে যি চক্ৰান্তমূলকভাৱে অসমত যি বিদেশী সংস্থাপন কৰে যি চক্ৰান্ত কৰিছে তাক আমি অসমৰ ৰাইজে কোনো পৰ্যায়ে মানি নলওঁ আৰু ইয়াৰ ইতিমধ্যে সমগ্ৰ অসম জুৰি ইয়াৰ প্ৰতিবাদ হৈছে গতিকে বুকাজানৰ পৰা আমি পুনৰবাৰ কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰ সকীয়াই দিছোঁ যদি কিবা কাৰণত তেওঁলোকে এই নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 ইয়াত যদি গৃহীত কৰে তেনেহ'লে অনাগত দিনত কিন্তু ইয়াতকৈ কিন্তু জংগী আন্দোলন কৰিবলৈ আমি কিন্তু বাধ্য হ'ম আজি আমি বুকাজান আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত যি বৃহৎ কাৰ্যসূচী এই কাৰ্যসূচীৰ দ্বাৰা আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰত্যাহ্বান জনাই তেওঁক আমি ক'ব বিচাৰিছোঁ যদি প্ৰকৃততে তেওঁ যদি জাতীয় নায়ক হয় আপুনি যদি প্ৰকৃত অসমীয়া হয় তেনেহ'লে আপুনি অনাগত অতি সোনকালে কেবিনেট বহাই কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰি আপুনি এই যি নাগৰিকত্ব সংশোধনী আইন 2016 এইটো বাতিল কৰিবলৈ আপুনি দাবী জনাওক অন্যথা কিন্তু আমি ক'বলৈ বাধ্য হ'ম যে আপোনাৰ গাত অসমীয়াৰ তেজ নাই আপুনি অসমীয়া নহয় আপুনি কেন্দ্ৰীয় চৰকাৰৰ ভৰিত ধৰি থকা এজন ৰাজনীতিবিদ বুলি আমি ক'বলৈ আজি বাধ্য হ'ম বুকাজানৰ পৰা আনন্তৰাঙৰ ৰিপৰ্ট কাপ নিউজ ডিফু চৰকাৰী মহাবিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলৰ নামভৰ্তি মাচুলৰ বৰ্ধিত মূল্যক কেন্দ্ৰ কৰি কেএছএ HPYA আসুকে ধৰি ছাত্ৰ সংগঠনৰ প্ৰতিবাদ তথা দাবীৰ ক্ষেত্ৰত অধ্যক্ষ ডক্টৰ নীৰৱ কুমাৰ শৰ্মা অৱশেষত নমনীয় স্থিতি প্ৰদৰ্শন কৰিলে ছাত্ৰ সংগঠন আৰু জিলা শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য জগত সিং ইংটিৰে হোৱা আলাপ আলোচনাত সফল হয় ছাত্ৰ ছাত্ৰীসকলৰ নামভৰ্তি মাচুল যোৱাবাৰতকৈ অধিক নকৰাৰ দাবীত অটল ছাত্ৰ সংগঠনৰ সংগ্ৰাম অৱশেষত সফল হ'ল জিলা শিক্ষা বিভাগৰ সহায়পূৰ্ণ আলোচনাত কেএছএ HPYA আসুকে ধৰি কেইবাটাও ছাত্ৰ সংগঠনৰ যুঁজ সফল হ'ল ডিফু চৰকাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ নীৰৱ কুমাৰ শৰ্মাই অৱশেষত নমনীয় স্থিতি গ্ৰহণ কৰি নামভৰ্তিৰ মাচুল পূৰ্বৰ নিৰীখ মতে ৰাখি দিয়া হ'ল ছাত্ৰ ছাত্ৰী মহাবিদ্যালয়খনৰ কৰ্তৃপক্ষই ধাৰ্য কৰা তাৰিখ মতে এতিয়া নামভৰ্তি কৰিব পাৰিব লামডিং ৰুটস্থিত কেএছএ কাৰ্যালয়ত আজি হোৱা সংবাদ মেলত কেএছএৰ সভাপতি চিময়ন ৰংফাৰে এই কথা সাংবাদিকৰ আগত এইদৰে সদৰি কৰে Tum Karbilu Charlie Asong, Tiripiamai, Hills Progressive Youth Association, Difu Government College Student Union Society, Lapenke, Dak All Assam Student Union, Difu Regional Committee Menchalangsi, Nelutum Apan si Aki Donang Padelo, Carbon Autonomous Council Pen, Difu Government College along. Admission Aputak, Litum Gedam Tang, 24 June 2018 Pen and Songma Bomsi, Binian Dame, Songma Bomojok, Litum Dak Talks Long Hanglo, Pen a sort Talks Long Banke, Litum Kachasonga Songatum. Students atum lapen ke college authority lapen ke council tum chelang si tum pini chingwai bang tum padolo lapen ke chingwai hut tum penangan principal hang chok chialam tum boklong lo lapen pini jitu isi expose long lo je ke damtang jitu free structure jitu karbiang lo Difu government college principal jitu ke pa bon ba ke semara bangke la bangke principal jongjong aning ke hang principal jongjong kada karbi pencing lok ada ke Charlie ke duk dat are sojanam han itu ke torture ji kabor I bubangi pini klanda atima pini kadogwe itum lang pameka pen isi a conclusion ng wanglo itu non bangke 60% na bat itu kidam tang principal ke jitu ke paklang pen ateng pen putang de 60% bangke nang discount po example arts aphan bangke kidam tang ke 4000 so sedem bangke non bangke 1910 rupees do chotlo
laso dak science long tame 5000 society mangke 2500 approximate do cholo pulo tangte la bange ke pakom boitum pudam no actually la hano actual price ke same pini bangke nitum expose long lo itu principal jitu dak students pan ke pasung ji kapor I bangke pini expose long lo lapen ladak nitum Karbi Anglong Autonomous Council apan wai dak pen kasuning rikangtung bas sodak men ke rikangtung mang la lo jitu Nirab Kumar Sharma alang li bangke Director of Higher Education pen jitu isi 7 members committee isi ke form do laso 7 members committee ateng pensi uniform fee structure pu latum isi recommendation olai lo laso recommendation pensi Nirab Kumar Sharma bangke lahelo government pen angkelo order pusi Karbi Anglong Autonomous Council bangke dam tangol palu dia kosonsi Karbi Anglong Autonomous Council bangke palu long lok lo la bangke ni pini wai dak pen arjun tungdu atema alang tumelo ni tuma guardian lo alang tum silang pameka nang ji polo same pini tum godok weche do prongosi ni tum paklang dun lo je lake order karila lake it is only a recommendation la bangke kadu ko via college pan pothai si arjun lang chok ma chok chima chok lu putel pc la so 7 members committee tum si uniform fee structure committee tum director of higher education pothai thulan ansi director of higher education tum si government assam ma pothai ji ansi government of assam tum si aron semar si ako puthot director of higher education pothai du si asitina college phanmangi order nang paleji tai pini la so principal ke hala solu chot pensi itum bhanange paloji bangke itum je chakdun le sini itum pini bangke la dak expose long lo la pen ke bang jenang dame difu government college bangke dake nilitum ke charli tanga college la pen ke bang jenang Karbi khai tum ke charli lang ke charli jia college benak pasi itum mangke ko pima ke sung game dabai tum ke mane surrender the pin pen compromise me pin me tum dake arjap thepji la pen chuning rilo jitu director of higher education pen jitu uniform fee structure jitu la so policy bangke jongsi mo recommendation pen jongsi mo order chiplang delo potang de mo phi tum ka che song ke la kya ingnar bang ko hem tap ya bang ke la ke chok de jina si pini pen tum chuning rilo pena penamat alang tum mangke la so bangke Karbi Anglong mangke applicable kali uniform fee structure ke dak applicable kali la pen ke athema dak 6 schedule area asila mangke itu mangna impose only bangke pena pen matsi dak pen retain li bang council bangke director of higher education bhan ponon ba education minister bhan ponon ba Assam state apan mangke pachini vek nangpo la pen dak nonda isi hini dolang dak faculty members kawi pen chenglok dak admission of problems semino da me dojilang nonda chunta hai tamela bangke permanent ke lang temporary solution asi chuning ri bangke nang tuma channel hoi pen council apan same alang tum nitum initiative ke elo lang ke bor idun par ke tum chorolo same alang tum jongsi kinang bor idun de potan de ke bang langani bangke su chipse সময় হৈছে সমু বাণিজ্যিক বিৰতিৰ আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাই দি ৱে তো কমলাটো খাইছিলি না আনাৰ ৰসটো পাহাৰীয়া কমলা আৰু আনাৰ ৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ Jubu Sports Restaurant, HRSJ Complex, 2nd floor, Dharamnala Road, Difu, Karbi Anglong. The first and ever sports lounge in town. Tune you up with live music, Dare to Inject, Jam Pad, and pool game, where you can play with friends or play with legends, along with seafood items like octopus, lobster, prawns, squid, tuna fish, and many more are available only at Jubu Sports Restaurant. For reservation, contact 9957381813 or 8638462619 or 8812998125. বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে বুকাজান মহকুমা সদৰৰ এলেকাধীন হাঞ্জালাংছ গড়কাপ্তানি বিভাগৰ পৰিদৰ্শন বাংলো হৈ পৰিছে ঠিকাদাৰ অভিযন্তাৰ আড্ডা বাংলো আজি সাংবাদিকৰ দলে পৰিদৰ্শন বাংলোটোত তদন্তৰ বাবে যাতে এই বাংলোৰ পিছপিনে বিভিন্ন ব্ৰেণ্ডৰ মদৰ অসংখ্য বটল পৰি থকা প্ৰত্যক্ষ কৰে এই দৃশ্যটোলৈ মন কৰক দৃশ্যটো দেখি আপুনি নিজে নিজে বুজিব পাৰিব আচলতে ব্যাহিক দেখাত অতি মনোৰম যেন লগা
এই বাংলুত লোকচক্ষৰ আৰ হলে দিনতেই হওক বা ৰাতিয়েই হওক কি ঘটে চাগৈ বাংলুটোৰ সন্মুখৰ ফালে জিলিকি থকা ফলকটোলৈ চাই সহজেই সকলোৱে বুজি উঠিছে যে এয়া কোন বিভাগৰ বাংলু হয় হান্ডাংলাংছু গড়কাপ্তানি পদ বিভাগৰ পৰিদৰ্শন বাংলু আৰু বাংলুটোৰ পিছপিনে পৰিদৃশ্যমান এইসমূহ অভাৱনীয় দৃশ্য বিভিন্ন ব্ৰেণ্ডৰ মদৰ অসংখ্য বটলেৰে ভৰা এক প্ৰকাৰ ক'ব পাৰি এয়া বটলৰ পাহাৰ ইপিনে সদৰটিৰ বিভিন্ন এলেকাত নিৰ্মাণ কাৰ্য চলি থকা পথসমূহৰ কাম কাজ ভালদৰে হৈ উঠক বা নুঠকেই কিন্তু আড্ডা ভালদৰে জমি উঠিবই আৰু ইমান আড্ডা যে সদায় ভালদৰে জমি উঠে তাক আমি কোৱাৰ নিষ্প্ৰয়োজন দৃশ্যখিনিয়ে নিজে নিজে আপোনালোকক কৈ আছে স্থানীয় একাংশ সচেতন ৰাইজৰ অভিমত যে কোটি কোটি টকা ব্যয়েৰে বিভিন্ন ঠাইত চলি থকা পথ নিৰ্মাণৰ কাম গড়কাপ্তানি বিভাগৰ সংমণ্ডল বিষয়া প্ৰভাত বে নিজে কামৰ তদাৰকী লোৱাৰ ৰাইজে কেতিয়াও দেখা নাই কেৱল ঠিকাদাৰৰ ওপৰতে নিৰ্ভৰশীল হৈ কৰি আছে বিভিন্ন পথ নিৰ্মাণ তথা মেৰামতিৰ কাম ঠিকাদাৰৰ খিয়াল খুচি মতে পথ নিৰ্মাণ অৱস্থা কি হ'ব পাৰে টিভি স্ক্ৰীনত আপোনালোকে নিজে প্ৰত্যক্ষ কৰিছে কাৰ্বি স্বায়ত্তশাসিত পৰিষদত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং নেতৃত্বাধীন পৰিৱৰ্তনকামী বিজেপি চৰকাৰে উন্নয়নৰ প্ৰতিশ্ৰুতি দিয়া বিজেপি চৰকাৰে এইসমূহ কামৰ নমনা দেখি অভিযন্তা বিষয়া তথা ঠিকাদাৰক কি বিহিত ব্যৱস্থা গ্ৰহণ কৰিব সেয়া অনাগত সময়তহে হ'ব লক্ষণীয় বুকাজানৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ অক্কেৰেং লেম্পছত নিৰ্বাচনত গেৰুৱা দল বিজেপিয়ে মাৰিলে শেষ হাঁহি 15টা আসনৰ বাবে অনুষ্ঠিত নিৰ্বাচনত আটাইকেইটা আসনতেই বিজেপি প্ৰাৰ্থীয়ে জয়লাভ কৰি অহা 5 বছৰৰ কাৰ্যকালৰ বাবে গজগজীয়া হ'ল অৱশ্যে যদিহে কমিটিয়ে ভালদৰে কাম কাজ সম্পাদন কৰে তেন্তে এই 5 বছৰে কিয় ইয়াৰ পিছৰ 5 বছৰ কাৰ্যকালৰ বাবে ৰাইজে নিশ্চয় এই দলকেই বিচাৰিব নমাটি পৰিষদীয় সমষ্টিৰ অক্কেৰেং লেম্পছৰ আগন্তুক 5 বছৰীয়া কাৰ্যকালৰ বাবে নতুন কমিটিৰ বিষয়ববীয়াৰ নিৰ্বাচন 3 জুনত অনুষ্ঠিত হৈ যায় সেইমতে সিদিনা পিছবেলা সম্পূৰ্ণ গণতান্ত্ৰিক পদ্ধতিৰে হোৱা ভোট গণনাত গেৰুৱা দলৰ হৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে 15 গৰাকী প্ৰাৰ্থীয়ে 15টা আসনতে জয়লাভ কৰে কংগ্ৰেছ HSDCয়ে মিলি বিজেপিৰ বিৰুদ্ধে প্ৰাৰ্থিত দিছিল যদিও বেয়াকৈ পৰাজয় স্বীকাৰ কৰিবলগীয়া হয় আটাইকেইগৰাকী বিজয় প্ৰাৰ্থীক কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ উপাধ্যক্ষ তথা নমাটি পৰিষদীয় সমষ্টিৰ জনপ্ৰতিনিধি ৰিতেশ ইংহিয়ে উষ্ম সম্বৰ্ধনা জনায় অক্কেৰেঙৰ পৰা বিশেষ প্ৰতিবেদক কাট নিউজ পাহাৰীয়া জিলা কাৰ্বি আংলঙত বিভিন্ন সময়ত বিভিন্ন জনৰ পৰা ধন দাবী হত্যা আৰু অপহৰণ আদি বিভিন্ন অপৰাধমূলক কাৰ্যত জড়িত থকা 2 কেপিএলটিৰ কেডাৰ সম্প্ৰতি আৰক্ষীৰ জালত পাহাৰীয়া জিলা কাৰ্বি আংলঙত বিভিন্ন সময়ত বিভিন্ন জনৰ পৰা ধন দাবী হত্যা অপহৰণ আদি বিভিন্ন অপৰাধমূলক কাৰ্যত জড়িত থকা 2 কেপিএলটিৰ কেডাৰ সম্প্ৰতি আৰক্ষীৰ জালত ডিফুৰ মাটিপুঙৰ পৰা এই 2 যুৱকক আটক কৰে পশ্চিম কাৰ্বি আংলঙৰ ডংকামুকাম আৰক্ষীয়ে আটকাধীন 2 ধৃতক্ৰমে কিটচুমি বয়স 31 নগা যুৱক কিট চুবুৰীয়া ৰাজ্যত নাগালেণ্ড ডিমাপুৰৰ আনহাতে আনজন পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছৰ টিকা নিবাসী ৰংবং হানছেৰ পুত্ৰ আৰকৈ হানছে বয়স 22 আৰকৈয়ে কাৰ্বি ভাষাতে উপৰোক্ত সকলো কথা নিজ-মুখে স্বীকাৰ কৰে আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছো ধন্যবাদ